ডিফুৰ ৰংচাম্প্ৰি মণিপুৰ বস্তিত ভয়ংকৰ অগ্নিকাণ্ড। আজি 12:30 মান ডিফুৰ ৰংচাম্প্ৰি মণিপুৰ বস্তিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা অনুসৰি ৰংচাম্প্ৰি বস্তিৰ পীযুষ দাসৰ পুত্ৰ ৰঞ্জিত দাস নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। ঘৰৰ সা সামগ্ৰীৰ উপৰিও নগদ ধন জুইত ভস্মীভূত হয়। বাতৰি পোৱালৈকে কোনো লোক আহত হোৱা নাই। জুইত সূত্ৰপাতৰ কাৰণ এতিয়াও জানিব পৰা নাই। ৰঞ্জিত দাসে আমাক জানিব দিয়ে যে অগ্নি নিৰ্বাপক বাহিনীক ফোন কল কৰাৰ পাছত আধা ঘণ্টা পলমকৈ আহে বুলি জানিব দিয়ে। মইতো বজাৰতে আছিলোঁ, মইতো গম পোৱা নাই। মই এতিয়া আহি পালোঁ। মই মাল আনিব গৈছিলোঁ দোকানত। এতিয়াতো কেনেকুৱা কি হ'ল বা মই এতিয়ালৈকে এই মাত্ৰ আহি পেলাই সোমাইছোঁ। মই আপোনাৰ নাম কি? পীযুষ দাস। পীযুষ দাস। তেখেত আপোনাৰ কি হয়? ল'ৰা। আপোনাৰ কি নাম? ৰঞ্জিত দাস। ঘৰত কেইজন মানুহ থাকে? ঘৰতে 7জন, পোৱালি ছোৱালীলৈ 7জন আছিলোঁ। পোৱালি ছোৱালীলৈ 7জন। মই মানে পোৱালিবিলাক স্কুলত আনিব গৈছিলোঁ। তাৰ লগত ৰৈ থাকোঁতে অলপ দেৰি হৈছে। তাৰপৰা বেলেগ এজনে মোক ফোন কৰিলে তোমালোকৰ ঘৰ জ্বলি গ'ল বোলে। মই ফটককৈ আহিলোঁ আৰু। কিমান দেৰি হ'ল জ্বলা এক ঘণ্টাৰ ভিতৰতে শেষ। জুই লাগিলে গম পায়? কেনেকুৱা জুই লাগিছিলে ময়ো গম পোৱা নাই এতিয়ালৈকে বৰ্তমান। আমাৰ ঘৰৰ মিছেছ চব ফিট হৈ গ'ল। যে কেনেকুৱা লাগিছে মিছেছে গম পাব পৰা, মিছেছ আহিলে ক'ব পাৰিম আৰু। ফায়াৰ ব্ৰিগেড আহোঁতে দেৰি হৈছে? ফায়াৰ ব্ৰিগেড আহোঁতে দেৰি হৈছে, বহুত দেৰি হৈছে। ঘৰত আছে ডকুমেণ্টছবিলাক চব গুচি গ'ল। প্লাছ পাৱাৰ টিলাৰ এখন আছিলে, পানী মেচিন আছিলে, প্লাছ মোৰ কেছ আছিলে 10,000 না 10-15,000 মান কেছ আছিলে, এইবিলাক গ'ল। মানে অনুৰোধ মানে কি হয়, এতিয়া চৰকাৰে যদি কিবা সহায় কৰে আৰু আমাক এতিয়া। কি কি সম্পত্তি আছিলে? সম্পত্তিটো আছিলে, এইফালে টকা আছিলে 5,000 আৰু গডৰেজ আছিলে। তাৰপিছত এই কাঠৰ আলমাৰি আছিলে এটা, আৰু হেৰি আছিলে বছ পালং একটা আছিলে। থৈ দিয়া আছিল নেকি ঘৰত? ঘৰতে আছিলে। ঘৰত আছিলে। মানুহ কাৰো ক্ষতি হোৱা নাই? মানুহ এতিয়া মানুহৰে খবৰ নাই। মানুহ এতিয়া ল'ৰাটোৱে দেখি আছে। মই এতিয়ালৈকে কোন আৰু কি হৈছে নহৈছে মই একো গম পোৱা নাই। বাকী পৰিয়ালৰ মানুহখিনি ক'ত আছে গম পোৱা নাই এতিয়ালৈকে? পোৱা নাই মই। আৰু চৰকাৰক কি জনাব? আৰু কি জনাম এতিয়া, ৰাইজে যদি বা হেৰিয়ে যদি কিবা সহায় কৰে আৰু এইটোৱে আৰু, নহ'লেতো আমি বৰবাদী হৈ গ'লোঁ আৰু। জেগাডোখৰ নাম কি হয়? ৰংনিয়াং হেৰি ৰংচাপ্ৰি। দুই ঘৰ, দুইটাই আছিলে। গোৱালিলৈ 3টা ঘৰ আছিলে। অঁ, আৰু কাৰ কাৰ ঘৰ আছে? ইয়াতেতো আমাৰ এই দুইজনেৰে ঘৰ আৰু। দুজনৰে ঘৰ? অঁ, বেলেগ নাই ন? বেলেগ নাই। লগালগি আছিল কাৰণে লগালগি আছিলে। এইটো কি কাৰণে জ্বলিছে গম পোৱা নাই? সেইটো মই এতিয়ালৈকে একো গম পোৱা নাই।